हेलो गाइस की खबर आपनालोকৰ खबर निश्चय ভাল মোৰ অন্য এটি ভিডিঅ'ৰে আপোনালোক সকলোকে স্বাগতম জনালো এতিয়া ঘৰৰ কাম কৰিব লৈছো কামখিনি কৰি এফালে যাম চাই থাকক মোৰ ভিডিঅ'টো ৰবা মই ৰুম সাফা কৰি আছো অকমান ৰবা গৈ আছো ৰবা গৈছো কিয় বা মাটি থাকে কাম কৰি থাকিলে লৰাটোই নাৰিকল কাটি আছে দেখিছে এই কত পাইবা তুমি কাটিবলৈ অকমান ফাক মেলিলা দিয়া বল দিয়া ওইবা ও হৈছে নাৰিকল খাব পৰা বেটাই কাটিছে দেখিছে নাৰিকল গা পা ধুই আহি গলো আমি যাবলৈ ওলাইছো খুৰাহঁতৰ ঘৰলৈ আমি আহি আছো এখন আমাৰ গাঁৱৰ স্কুল দেখিছেনে পৰিৱেশটো ইমান ধুনীয়া এয়া আমি আহি আছো বেটা মই গাৰ্গী আমি আহি খুৰাহঁতৰ ঘৰ পাই গলোহি খুৰাহঁত বহি আছে টিকলা তলত কথা পাতিম ৰব চাব দেই গালি পাৰি দিয়াচোন তাক গালি পাৰি দিয়া আও কিবা এটা দুষ্ট কৰি আছে তাক মাৰি দিয়াচোন দুষ্ট কৰি আছে গালি পাৰি দিয়াচোন তাক মটন নাম গাম লাগা কি খাইছা তুমি এই ললিপপ আৰু আছে না নাই ক'ৰ পৰা আহিলা তুমি ক'ৰ পৰা আহিলা গুৱাহাটীৰ পৰা আহিলা গুৱাহাটীত কাৰ ওচৰত গৈছিলা মাৰ লগত গৈছিলা চিংৰা আনিছানে নাই কিয় নানিলা মোৰ কাৰণে পইচাই নাই হয় দিয়া ল'ৰাটো গাত দিয়া চোতাল শাৰী আছে ধুনীয়া বস্তু এটা দেখিছো ৰ'ব দেই এইটো ৰবাব টেঙা টেঙাটো চিঙা খাওঁ চিঙা পকিছে ন টেঙা খাম এতিয়া দেই টেঙা চিঙি আনিলো আইটি মহন্তই টেঙা কাটি আছে ভালে বহি আছে কিবা বিন্ধিছিলে বেয়াও হৈছিলে আৰু দুইমান থকা খাব কিবা গান্ধী আছে সৰুটোৱে ভাল হ'ব গালি পাৰি দিয়াচোন মই এই তাক গালি পাৰি দিয়াচোন মই নেন এটা দিম তুমি গালি পাৰা বেয়া পাই ইমান ধুনীয়াকে এৰাইছে গাইটিয়ে দিয়া টেষ্টি কি হ'ব জ্বলা খালে কি হয় ডাঙৰ হয় নেকি জ্বলা খালে খাবলৈ বহুত ধুনীয়া হৈছিল মই কিন্তু ৰবাব টেঙা খাই বহুত ভাল পাওঁ কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন দেই টেঙা খাই মই এনেও বহুত ভাল পাওঁ আৰু এতিয়া বাৰু ৰবাব টেঙা খাবলৈ হোৱা নাই কিন্তু তথাপিও খুৰীহঁতৰ জানো কি বা হ'ল আগতীয়া হ'ল খাই ভালে লাগিছে ইমানে সোৱাদ পাইছে টেঙাৰ একদম
নকওঁ কল খাবা বেয়া কথা কবা নেকি কলেকে কল নিদিবা নহয় মাৰিম অঁ আজি পৰা মই ই আঠুকা তোৰ হোৱাই নাই পানিচমেণ্ট হয় নাই আঠুকা ক ডাঙৰ মানুহ যি কয় তাকে শুনিম নুশুনিলে গৰু কোবোৱা আচাৰিডাল আনি পেলাই মোক কোবাবা কিয় বেয়া কথা কোনে কব বেয়া কথা কবি নেকি আমি খুৰীহঁতৰ ঘৰৰ পৰা টেঙা খাই আহি গ'লোঁ আহোঁতে সন্ধিয়াই হ'ল সেই আহি আছোঁ নামঘৰ দুৱাৰমুখত গধূলি গোপালজোপা ইমান ধুনীয়াকৈ ফুলি আছে আমি খুৰীহঁতৰ ঘৰৰ পৰা আহি পালোঁ আহি পাই আকৌ এতিয়া অকণমান চেৱাই বনালোঁ খাই লওঁ তাৰপিছত আকৌ অলপ লাহেকৈ ভাতলৈ যাম আৰু গিয়া খাই আছে আকৌ বেটাই খাই আছে মোৰ চামুচ পাত দেখিছেনে কিমান সৰু খাই লওঁ গাৰ্গী খাই কেনেকুৱা লাগিছে ভাল লাগিছে মই ভাত বনাই আছিলোঁ ইহঁতি দুটাই পঢ়িছে না চাই আহোঁগৈ এবাৰ এতিয়া 9:30 হ'ব আৰু ঐ অঁ ভাল ল'ৰা পঢ়ি আছা কি পঢ়িছা এইখিনি ইয়ালৈকে লিখিলোঁ কি লিখিলা নাচাওঁ ইয়াৰ পৰা লিখিলে নহ'ব নহয় মুখাস্ত কৰিব লাগিব আকৌ মুখাস্ত কৰি আছোঁ গাৰ্গীও পঢ়ি আছা পঢ়া মই গাৰ্গীয়ে পঢ়ি আছিলোঁ মায়ে ভাত বনাই আছে কি বনাইছে চাওঁ ব'লকচোন কি বনাইছে মাংস পঢ়ি হৈ গ'ল ন অঁ ভাত হ'বই হ'ব ৰ'বা এতিয়া মাংসখিনি হোৱাৰ লগে লগে হৈ গ'ল আমি খাব লৈছোঁ ভাত খাই লওঁ কি কৰিলোঁ ভাত পানী খাই বৈ হৈ গ'ল এতিয়া শুবলৈ লৈছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ গুড নাইট